গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি বিশ্বকৰ্মা পূজা বুলি আমি আজি অফিচত আহিলোঁ আৰু আমাৰ অফিচত আজি পূজা হ'ব। এয়া মই মূৰ্তি লৈ আহিছোঁ আৰু দেউৰ হাতত মই অৰ্পণ কৰিম। তেখেতে এই মূৰ্তিটো ইয়াতে স্থাপন কৰিব। আমাৰ অলৰেডি বনোৱাই হৈছে, ৰাতি আমি এইবিলাক চব বনোৱা হৈছে। মই দেউ স্থাপন কৰিব। এয়া দেউ এয়া লাগি আছে এইবিলাক প্ৰসাদ খাবৰ কাৰণে কিবা কিবি ৰেডি কৰি আছে। এইটো স্থাপন কৰিছে, কিন্তু আমি মুখখন খুলি দিয়া নাই। এইটো আমাৰ নতুন অফিচ। ৰিচেণ্ট CM ছাৰে আমাৰ অফিচটো অপেনিং কৰিব। তাৰপিছত আৰু অলপমান কাম বাকী আছে। এয়া খানা ব্যস্ত পূৰা আমাৰ অফিচৰ ষ্টাফ। এয়া আমাৰ অফিচৰ গোটেইটা ষ্টাফ। এয়া আমাৰ খোৱা বোৱাত লাগি আছে চবে। মোনাকাই চাহ আনিছে। তাৰপিছত চবেই ব্যস্ত হৈ আছে আৰু, কাৰণ মানুহ আমাৰ 50জনৰ মানুহ হ'ব অফিচৰ। দেউ পূজা ষ্টাৰ্ট কৰিছে। তেখেত আমাৰ অফিচৰে ষ্টাফ, বাট তেখেতে জানে বহুত ভাল কথা, জানিব লাগে এইবিলাক। চাকি জ্বলাইছে। বতৰটো বহুত আজি বৰষুণ আছিল, হ'লেও কিন্তু আমি বহুত কল্পনা জল্পনাৰ মতে পূজাখন পতা হৈছে আৰু বহুত লাষ্টত গৈ উঠি ধুনীয়া বতৰটো ভাল হৈছে। এয়া কামেশ্বৰে নাৰিকল কাটি আছে। এইটো প্ৰতিমা আমাৰ দাদা এজনে, এজন আমাৰ অফিচৰ ষ্টাফ এজনে এই প্ৰতিমাটো তেখেতে দিছে। আমাৰ দেউ এতিয়া হোম ষ্টাৰ্ট কৰিছে। ঘিউ গৰম হৈ গোট লাগি আছে, গৰম কৰি আছে। হোম বাৰীও কালি কিনিছোঁ, 150 টকা লৈছে। দুডালত 150 টকা, 300 টকা লাগিছে। আমাৰ অফিচত এই প্ৰথমবাৰ হোম পুৰা হৈছে, মানে ষ্টাফে কৈছে আৰু ইয়াতে অফিচৰ ষ্টাফ সিহঁতি আদা নে কি জানো কাটি আছে, আদা কাটি আছে। কামেশ্বৰে পূৰা কুঁহিয়াৰ ৰুকি আছে। কুঁহিয়াৰটো বহুত ডাঙৰ দেখোন, কেনেকুৱা বা হয়। আদা আমাৰ প্ৰসাদৰ কাৰণে। চাউলো দিব লাগিব অলপমান। এই আমাৰ গেছ জ্বলিল খানাৰ কাৰণে। আমাৰ নিকুঞ্জদা খানা বনাব, আমাৰ অফিচৰে হয়। এইবিলাক মিক্স ভেজ, পটল, তাৰপিছত কিবা কিবি ৰঙালাও আছে। এয়া চব খিচিৰিত দিয়া হ'ব। আৰু এইটো কচু আৰু সৰু আলু, এইটো ড্ৰাই এটা বনাব, ভাজি এটা বনাব। এয়া ৰাজমাহ খিচিৰিত দিব। তাৰপিছত জবাৰে এইটো পূৰা জলকীয়া কাটি আছে। এয়া এই আপোনাৰ বিন ড্ৰাই ভাজিৰ কাৰণে। দালি খিচিৰিৰ কাৰণে আৰু তেল গৰম হৈছে, দিব পৰা হৈছে। এইবিলাক চব সৰু সৰু চব আছে আৰু বিভিন্ন মানে দিয়া লোৱা। তেল গৰম হৈছে, এতিয়া শুকান জলকীয়া দিলে ভাল হ'ব। নিকুঞ্জদা ক'ত বা গ'ল? নিকুঞ্জদা দিয়ক অলপমান শুকান জলকীয়া, তেতিয়া ভাল লাগিব। হাতত লৈছে, দিয়ক এই বঢ়িয়া। শুকান জলকীয়া দিলে অলপ টেষ্টটো বেলেগ হয় আৰু যি কি নহওক। এয়া কবি কাটি আছে খিচিৰিৰ কাৰণে, খিচিৰি দিব নাৰায়ণদা। তাৰপিছত এয়া গাজৰ, আৰু এইফালে আমি ড্ৰাই ভাজিটোত এয়া নৰসিংহ দিয়া হ'ব লাষ্টত। বঢ়িয়া লাগে খাই উঠি, আৰু পাপৰো তাতে ভাঙি দিব। এয়া খিচিৰি হওঁ হৈছে আৰু এই পিঁয়াজ দিছে, এতিয়া পূৰা উতলি আছে। অলমষ্ট হৈছে আৰু লাষ্টত মোক ক'লে বোলে মই অলপ বনাই লাৰি দিব লাগিব, সেইকাৰণে মই নিজে অলপ বনাই দিলোঁ আৰু। চবৰ হাতৰ এটা স্পৰ্শ লাগেতো, তেতিয়াহ'লে বেছি ভাল হয় আৰু চবেই বনালে খানাটো বেছি ভাল হয়। অলপ এনেই টাচ কৰি দিলোঁ, কেনেকুৱা হয়। আৰু যি কি নহওক, বিশ্বকৰ্মা পূজা বুলি ক'লে খুব ভাল লাগে। এয়া আমাৰ খাদাই চাহে পনীৰ দিছে। মই কৈছোঁ কমাই এতিয়া গোটেইখিনি ঢালি দিছে। পূৰা উতলি আছে। চাহে পনীৰ দিলে ভাল লাগে। এইখিনি খিচিৰি নহয় বাৰু, এইখিনি আপোনাৰ সেয়া আছিল, এই কি কয় পনীৰ আছিল। এয়া ৰাইজসকল চব বহি আছে। দেউৰ হ'ল, আমাৰ হোম পূৰা হৈ গ'ল। আমাৰ ছাৰ আহিল, এখন ছাৰৰ গাড়ী, ছাৰৰ PSO চব আছে ইয়াতে। আমাৰ খোৱা লোৱা আৰম্ভ হৈছেই। আমাৰ অফিচৰ ষ্টাফ নিউ কামাৰ এইকেইটা, তেওঁলোক লাষ্ট ইয়াৰ পাইছে অফিচত। নাৰায়ণদা সিহঁতি খাই আছে, আৰু আমাৰ অফিচৰ ষ্টাফৰ ল'ৰা, এইকেইটা গাঁৱৰে ল'ৰা আৰু ইয়াৰ আৰু লগত আহিব।
মই খাই যা। গোটেইকেইটাই আমাৰ এটা লাগি আছে আৰু পূৰা কষ্ট কৰিছে দেই আমাৰ গোটেই ষ্টাফকেইটা কিন্তু বঢ়িয়া। বাৰু যি কি নহওক চবেই খালোঁ ল'লোঁ, ভালকৈ ভিডিঅ' কৰা নহ'ল। এতিয়া খাই লৈ মই এতিয়া ঘৰত গৈ আছোঁ আৰু বিশ্বকৰ্মা পূজাত আগতে মই দেখা পাইছিলোঁ আজি বহুত বছৰ আগত, মানে ৰাস্তাত ওচৰতে যিকোনো গেৰেজ ধুনীয়া মানে হেৰি পাতে, নাম চাম পাতে। আজিকালি এইবিলাক মই একদম দেখা নাই, এইবাৰ মানে একোৱেই দেখা নাই। চ' মানে বেয়া লাগিছে আৰু পূজা বুলি ক'লে ভাল লাগে। ৰাস্তাৰ ওচৰত যদি মণ্ডপ দেখা পালোঁ হয়, আপুনি দেখাব পাৰিলোঁ হয় পূজাৰ, কিন্তু একো দেখা নাপালোঁ, চ' বেয়া লাগিল। তো ঠিক আছে, এইটোৱে মোৰ একদম শ্বৰ্ট ভিডিঅ'। আশা কৰোঁ আপুনি ভাল পাইছে। যদি ভাল লাগে দেন লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। আকৌ লগ পাম। বাই বাই।